হে এভৰিৱান, যিহে গৰম পৰিছে সন্ধিয়া লগা মায়ে আমাক আনি দিছে চৰবত। আমি সেয়া খাইছোঁ আৰু মই এফালে খাই আছোঁ। বাবাদাই মোক দিগদাৰ লগাই আছে মই ভিডিঅ' কৰি থকাৰ কাৰণে। আৰু এইফালে তেওঁ হতুৱাই আমি আজি ঢেৰ কিবা কিবি অৰ্ডাৰ কৰাইছোঁ সন্ধিয়া লগা খাবৰ কাৰণে। এইফালে টুন আৰু টুনৰ বেষ্ট ফ্ৰেণ্ড ববিতা বাও আহিছিল আৰু অলৰেডি আমাৰ খানা আহি গৈছিলে। বাবাদা বাৰু ঘৰত গুচি গ'ল। বাবাদা খাবৰ কাৰণে ৰৈ নাথাকিলে, বহুত কাম আছিলে হেনো তেওঁৰ। আৰু এইফালে আমি টেষ্ট কৰিছোঁ, ব্ৰেক টাইমৰ খানা হয়, বহুত টেষ্টি আছিলে। ফাৰ্ষ্ট আমি খাইছিলোঁ ম'ম'। এইফালে ভিন্দো আহিছিলে বাক নিবৰ কাৰণে। ভিন্দোৱে অকল ললিপপ খালে, চিকেন ললিপপ। ম'ম'টো বহুত ফুলফিলিং, মানে ভিতৰটো পূৰা চক, ইমান পেট একদম ভৰ্তি কৰি দিছে ম'ম'য়ে। আৰু এইফালে চাইনিজ প্লেটাৰ এটা অৰ্ডাৰ দিছিলোঁ। মই তাৰ পৰা অৰ্ডাৰ কৰিলে বস্তু এই চাইনিজ প্লেটাৰখন অৰ্ডাৰ কৰোঁৱেই। আগতকৈ অকণমান কোৱালিটিটোত ফাৰাক পৰিছে, মানে আগতকৈ টেষ্টটো কমিছে। আৰু ইয়াৰ ললিপপটো খাই বহুত টেষ্টি লাগিলে। চবেই আমি মিলি মেলি খালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।